হাই এভৰিৱান নমস্কাৰ মই ৰশ্মি মোৰ অন্য এটা ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি মই এখন বুট দালিৰ তৰকাৰী বনাবলৈ লৈছো অতি কম মছলা ব্যৱহাৰ কৰি বনাইছো বলকচোন তেতিয়া হলে বনাবলৈ আৰম্ভ কৰো এয়া মই বনাবলৈ লৈছো অলপ পনীৰ ডাঙৰ সাইজৰ এটা বিলাহী দুটা মিডিয়াম সাইজৰ পিয়াজ কাটি লৈছো মিহি মিহিকৈ এখিলা তেজপাত লৈছো ডাঙৰ চামুচেৰে চামুচৰ সমান আদা নহৰু পিচি লৈছো আৰু ইয়া জিৰা ধনিয়া আৰু অকণমান পনীৰ মছলা এনেদৰে পানীত অকণমান তিয়াই থৈছো ইয়া গোটা জিৰা আৰু ইয়া আলু আৰু বুট দালি অলপ বইল কৰি লৈছো এতিয়া মই পনীৰখিনি ৰঙা পৰি অহালৈকে ফ্ৰাই কৰি লম এয়া পনীৰখিনি ৰঙা পৰি আহিলে এতিয়া এখিনি কাঢ়ি লম ইয়াতে আৰু অলপ তেল দি লৈছো তেল গৰম হৈ আহিলে কেইটামান গোটা জিৰা দিছো তেলতে জিৰা কেইটা ভালদৰে ফুটিবলৈ দিম ইয়াতে তেজপাত খিলা দি দিছো এতিয়া পিয়াজখিনি অলপ ৰঙচুৱা কৰালৈকে পিয়াজখিনি ভাজি ল'ব লাগিব এয়া পিয়াজখিনি ৰঙা পৰি আহিলে তেতিয়া মই ইয়াতে আদা নহৰুখিনি দি দিছো আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকে অলপ ভাজি ল'ম ইয়াত এতিয়া কাটি থোৱা বিলাহীখিনি দি দিছো অলপ নিমখ দি দিছো তেতিয়া সোনকালে বিলাহীখিনি গলি যাব বিলাহী গলি যোৱালৈকে ভাজিব লাগিব বিলাহীখিনি অকণমান গলি যোৱালৈকে এতিয়া অলপ ঢাকি দিম এয়া বিলাহী গলি আহিছে ইয়াতে এতিয়া মছলাখিনি দি দিম হালধি দি দিছো জোখমতে এতিয়া তেল বিৰিঙি অহালৈকে ভালদৰে ভাজি ল'ব লাগিব এয়া মছলাখিনিৰ পৰা ভালদৰে তেল বিৰিঙি আহিলে ইয়াতে এতিয়া বুট দালি আৰু আলুখিনি দি দিম
এতিয়া এইখিনি অলপ ভাজি ল'ব লাগিব। এইখিনি ভাজি লোৱা হৈ গ'ল। এতিয়া ইয়াতে পানী দিব লাগিব। মই ইয়াত বুট দালি আৰু আলু বইল কৰা পানীখিনিকে দিছোঁ। এতিয়া পনীৰ কিডোখৰ ইয়াতে দি দিম। এতিয়া ভালদৰে উতল অহালৈকে এইখিনি ঢাকি দিম। এইখিনি এতিয়া ভালদৰে উতলি আহিলে বুট দালি আৰু আলুখিনি সিজাই লোৱাৰ বাবে বেছি টাইম নালাগে। এতিয়া ইয়াতে অলপ গৰম মছলা দি দিছোঁ। পনীৰ চব্জি ৰেডি হৈ গ'ল। গেছ অফ কৰি দিম। এয়া মোৰ বুট দালিৰ চব্জি খাব পৰা হৈ গ'ল। আপোনালোকেও এনেদৰে বনাই ভাতৰ লগত বা ৰুটিৰ লগত খাব পাৰে। আপোনালোকে বাৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব, আৰু যদি ভাল পালে এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। ভিডিঅ'টো যদি প্ৰথমবাৰ চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব, যাতে মই দিয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাই থাকে।